হেল্ল' বন্ধুসকল, আপোনালোকলৈ মই এটা ভিডিঅ' আনিছোঁ। ভিডিঅ'টো মানে আপোনালোকৰ আধাৰ কাৰ্ডৰ ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব সেইটো ভিডিঅ' লৈ আহিছোঁ। ব'লক মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় নিজে কৰিব পাৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ ফৰ্মখন। চাওক কোনটো লিখিব লাগিব, ইয়াত কোনটো লিখিব লাগে, কোনটো নালাগে আপোনালোকে চাই থাকিব, মই নিশ্চয় দেখুৱাম। 1 নম্বৰত দেখিছে আপোনালোকে প্ৰি এনৰলমেণ্ট ID, আৰু 2 নম্বৰত আছে NPR ৰিচিভ এনাৰ। 3 নম্বৰ মানে আপুনি আধাৰ কাৰ্ডখন নিউকৈ এপ্লাই কৰিছে। নিউকৈ এপ্লাই যদি কৰিছে, এই 1 নম্বৰ আৰু 2 নম্বৰটো লিখিব নালাগে। 3 নম্বৰ দেখিছে ফুল নেম, আপোনাৰ নামটো যোনে এপ্লাই কৰিছে তেওঁৰ নামটো কেপিটেল লেটাৰত লিখিব। 4 নম্বৰ দেখিছে জেণ্ডাৰ, মানে আপুনি পুৰুষ নে মহিলা এইটো চিলেক্ট কৰিব কৈছে। 5 নম্বৰত আছে আপোনাৰ ইয়াৰ্ছ অফ ডেট অফ বাৰ্থ। আপুনি ইয়াত ডেট অফ বাৰ্থটো ফুলকৈ লিখি দিব, তলত ডিক্লাৰ আছে, ডিক্লাৰত টিক এটা দি দিব। 6 নম্বৰ দেখিছে এড্ৰেছ। প্ৰথমটো আছে মানে আপোনাৰ দেউতাৰ নাম কি সেইটো আহিছে, কাৰ নাম দিছে, কাজিনছ, ডাটাৰ, চন, ৱাইফ, হাজবেণ্ড এনেকুৱা আছে। আপুনি যাৰটো ক্লিক কৰিব তেওঁৰ নামটো ছাইডত লিখি দিব। দেউতাৰ নামটো মই লিখি দিছোঁ, কাৰণ মোৰ দেউতাৰ নাম হয়তো মই এপ্লাই কৰিছোঁ। হাউচ নং, আপোনালোকে ঘৰৰ নংটো দিব, ঘৰৰ নংটো। পিছফালে দেখিছে ষ্ট্ৰীট, ৰোড, লেণ্ড, মানে আপোনালোকৰ ঠাইডোখৰ মুখ্য পথটো কি এইটো লিখি দিব। মই লিখি দিছোঁ 37 নং এটি ৰোড। তলত দিছে লেণ্ডমাৰ্কটো আপোনালোকৰ মানে ওচৰত কিবা ডাঙৰ নামঘৰ স্কুল আছে নেকি, তেনেকুৱা এটা নাম লিখি দিব। যদি নামঘৰ স্কুল আছে, মই নামঘৰৰ নাম লিখি দিছোঁ। এইফালে আছে ষ্ট্ৰীট, লোকেলিটি, ছেক্টৰ, মানে এইটো আপোনালোকৰ চিটি, মানে আপোনাৰ চিটি লিখি দিব। আপোনাৰ চিটি কোনটো, চিটিখনৰ নাম লিখি দিব আপুনি। তাৰপিছত তলত দেখিছে ভিলেজ, টাউন, চিটি, আপুনি গাঁৱত থাকে নে টাউনত থাকে নে চিটি। মই গাঁৱত থাকে, গাঁওখনৰ নাম লিখি দিছোঁ। পোষ্ট অফিচ 20 মাইল। ডিষ্ট্ৰিক্ট লিখিছোঁ মই ডিব্ৰুগড়, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো লিখি দিব। চাব ডিষ্ট্ৰিক্ট থাকিলে চাব ডিষ্ট্ৰিক্ট লিখি দিব পাৰে। ষ্টেটটো লিখি দিব, কোন ৰাজ্যৰ হয় আপুনি। মই আছাম লিখি দিছোঁ। ইমেইল, যদি আপোনাৰ ইমেইল নাই তেতিয়া লিখিব নালাগে, ব্লেংক থাকিব, একো লিখিব নালাগে। মোৰ ইমেইল আছে কাৰণে ইমেইল দিছোঁ। যাৰ আছে দি দিব ইমেইলটো, যাৰ নাই একো প্ৰব্লেম নাই, নিলিখিলেও হ'ব। মোবাইল নং, আপুনি মোবাইল নংটো দি দিব ইয়াত। তাৰপিছত হৈছে পিনক'ড, আপোনাৰ পিনক'ড দি দিব। 7 নম্বৰ দেখিছে ডিটেইলছ অফ ফাদাৰ, মাদাৰ, গাৰ্ডেন, হাজবেণ্ড, ৱাইফ, মানে ইয়াত 5 বছৰ তলত কোনোবাই এপ্লাই কৰিছে নেকি ফৰ্মখন। 5 বছৰ তলত যদি এপ্লাই নাই কৰা, তেতিয়া ইয়াত একো লিখিব দৰকাৰ নাই। মানে যদি 5 বছৰ তলত কোনোবাই এপ্লাই কৰিছে, 5 বছৰ তলত, তেতিয়াহে লিখিব লাগিব। তেওঁ কাৰ ছোৱালী, তেওঁৰ নাম আৰু তেওঁৰ আধাৰ কাৰ্ডৰ নামটো লিখি দিব লাগিব। তাৰপিছত 8 নম্বৰত দেখিছে আপুনি ফৰ ডকুমেণ্টছ বেছ, মানে ইয়াত ডকুমেণ্টছ দিব কৈছে। আপোনাৰ আছে POA, মানে প্ৰুফ অফ আইডেণ্টিটি প্ৰুফ এটা দিব কৈছে। আইডেণ্টিটি প্ৰুফ হিচাপত আপুনি ভোটাৰ কাৰ্ড দি দিব পাৰে, মই ভোটাৰ কাৰ্ড দিছোঁ। তাৰপিছত প্ৰুফ অফ এড্ৰেছ, POA, মানে এড্ৰেছ প্ৰুফ এটা, মই ভোটাৰ ID দিছোঁ। তাৰপিছত আপুনি ডেট অফ বাৰ্থ মানে আপুনি যিকোনো ডকুমেণ্টছ দিলেও হয়। যি ডকুমেণ্টছ লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। মই পান কাৰ্ডখন দিছোঁ। তাৰপিছত POR, এই ডিটো আপোনালোকে যদি এই 7 নম্বৰ আগত দেখাইছিলোঁ, 7 নম্বৰটো যদি আপোনালোকে ইয়াত কোনোবাই 5 বছৰ তলত এপ্লাই কৰিছে, তেতিয়াহে আপুনি এই D নম্বৰটোত দিব লাগিব, POR, বুজিছে, প্ৰুফ অফ ৰেচিডেণ্ট, মানে PORটো। যদি 7 নম্বৰটো আপুনি লিখিছে, তেতিয়াহে PORত প্ৰুফ এটা দিব লাগিব। যদি 7 নম্বৰটো লিখা নাই আপোনালোকে, 5 বছৰ তলত যদি কোনো এপ্লাই কৰা নাই, একো লিখিব দৰকাৰ নাই D নম্বৰটো। আৰু 9 নম্বৰ দেখিছে, 9 নম্বৰটো নালাগে আপোনালোকে, একো দৰকাৰ নাই। 9 নম্বৰ এইখিনি আপোনালোকৰ হৈ গ'ল, এইবোৰ লিখিব দৰকাৰ নাই। তলত দেখিছে
এপ্লিকেণ্ট ছিগনেচাৰ থাম্ব প্ৰিণ্ট মানে ফৰ্মখন যোনে যাৰ কাৰণে এপ্লাই কৰিছে তেওঁৰ এটা ছিগনেচাৰ তলত মাৰিব লাগিব ঠিক আছে কিবা যদি বুজি নাই পোৱা মোক কমেণ্ট কৰি জনাব মই নিশ্চয় জনাই দিম মোৰ আজি ভিডিঅ' ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব থেংক ইউ ছ' মাছ